কোনোবাই মানিলেও নামানিলেও জীৱনত দুজন মানুহেই আপোন হয়, এজন ভগৱান আৰু দ্বিতীয়জন নিজেই। সময় আৰু ভাগ্য দুয়ো পৰিৱৰ্তনশীল। ইয়াৰ ওপৰত কোনো অহংকাৰ কৰিব নালাগে। আপুনি যি পাইছে সেইটোৱে যথেষ্ট। বেছি পোৱাৰ ইচ্ছাই মানুহক অন্ধ কৰি তোলে। যিকোনো ব্যক্তিক ভালদৰে নজনাকৈ বেলেগৰ কথা শুনি যিকোনো ধৰণৰ ধাৰণা বনাই লোৱাটো মূৰ্খামি বুজায়। ক্ষমা কৰিবলৈ আৰু শান্তভাৱে থাকিবলৈ শিকিব লাগে। এনেকুৱাকৈ শক্তিশালী হৈ যাব যে পাহাৰেও ৰাস্তা দিব। যোনে যি ক'লেও নিজকে শান্ত কৰি ৰাখক, কাৰণ ৰদ যিমান প্ৰখৰ হ'লেও সমুদ্ৰক কেতিয়াও শুকুৱাব নোৱাৰে। মানুহে কৰ্ম কৰিবলৈ এলাহ কৰিব পাৰে, কিন্তু ফল খুজিবলৈ কেতিয়াও এলাহ নকৰে। বেয়া কৰ্ম, সৰুৱেই হওক বা ডাঙৰেই হওক, সদায় বিনাশৰ কাৰণ হৈ যায়। কাৰণ নাৱত সৰু ফুটা বা ডাঙৰ ফুটাই হওক নাৱক ডুবাই দিয়ে। জীৱনত দুটা কথা হিচাপ কৰিবলৈ এৰি দিয়ক। প্ৰথম নিজৰ দুখ আৰু দ্বিতীয় বেলেগৰ সুখ। চাব যে জীৱনটো সহজ হৈ পৰিব। মানুহৰ অভ্যাস যে নাপালে ধৈৰ্য ধৰিব নোৱাৰে আৰু পালে সন্মান নকৰে। যি ঠাইত আপোনাৰ সন্মান নাই সেই ঠাইলৈ নাযাব। যি শুনিব নিবিচাৰে তেওঁক নুবুজাব। যি হজম নহয় সেইটো নাখাব আৰু যি সত্যৰ ওপৰতো খং কৰে তেওঁক মনাবলৈ নাযাব। অসম্ভৱ শব্দটো ভয়াতুৰ মানুহে প্ৰয়োগ কৰে। এই পৃথিৱীত অসম্ভৱ বুলি একো নাই। ইচ্ছা কৰিলে সকলো সম্ভৱ। সমস্যা তেতিয়া জন্ম নহয় যেতিয়া আমাৰ লগত টকা নাথাকে। সমস্যা তেতিয়া জন্ম হয় যেতিয়া আমাৰ আত্মবিশ্বাস নাথাকে। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।